এই দলংখন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসমৰ তৃতীয়খন দলং নৰনাৰায়ণ সেতু এবাৰ চাই সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো এটা বিশেষ স্থানৰ পৰা আৰু মোৰ পিছফালে এখন আপোনালোকে দেখিছে এখন দলং আৰু এই দলংখন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসমৰ তৃতীয়খন দলং নৰনাৰায়ণ সেতু এবাৰ চাই লওক এয়া পিছফালে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু আজি 15 আগষ্ট আমি 15 আগষ্টৰ দিনা মোৰ বন্ধু আৰু আমি ওলাই আহিছিলোঁ গোৱালপাৰা অভিমুখে ৰুমৰ পৰা যিহেতু মই বঙাইগাঁৱত থাকোঁ বঙাইগাঁৱৰ ওচৰতে আৰু তাৰপিছত এয়া মোৰ বন্ধু কমল আমি দুজনে ওলাই আহিছোঁ আজি অলপ ফুৰিম বুলি আৰু ইফালে চাওক দূৰত দেখিব আপোনালোকে এইবোৰ মানুহ মানে ওলাই আহিছে স্বাধীনতা দিৱসৰ কাৰণে পতাকা লৈ হাতে হাতে বেনাৰ ফ্লেগ যেনেকৈ পাইছে মানুহবোৰ গাড়ীত যেনেকৈ দেখিছে ওলাই আহিছে আৰু মই দেখাই আছোঁ আপোনালোকৰ ভিডিঅ' আৰু এই চাব এয়া কমল আৰু এইফালে আপোনালোকে চাব পাৰে এইফালে আগত দূৰত কিছু দূৰত এনেকুৱা পৰা দূৰত আপোনালোকৰ মানুহবোৰ মানে বাইক লৈ ওলাই আহিছে হাতে হাতে পতাকা লৈ আৰু এইখন হ'ল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসমৰ ভিতৰত তৃতীয়খন দলং নৰনাৰায়ণ সেতু এফালে বঙাইগাঁও জিলা আৰু এইফালে হ'ল গোৱালপাৰা জিলা যিখিনি যোগীঘোপাত বুলি কয় আৰু এইফালে আপোনালোকৰ এইফালে হ'ব সেইফালে গৈ থাকিলে ধুবুৰী পাব আৰু এইফালে বৰপেটা ছাইডৰ পৰা এনেকৈ নদীটো আহিছে আহি এইখিনিত দলংখন হৈছে থাৰ্ড দলং